ৰাধে কৃষ্ণ। আমি কিছুমান বিষয়ক গুৰুত্ব নিদিওঁ। কৰ্মফল কি? কৰ্মফল যে এদিন নহয় এদিন ভোগ কৰিবই লাগিব, সেইটো আমি মানি নলওঁ। আৰু সেইকাৰণে আমি ঠগ, প্ৰবঞ্চনা, হিংসা, হত্যা আদি কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। আচলতে আমি মায়াৰ দ্বাৰা আবৃত হৈ আছোঁ, যাৰ বাবে আমি নিজক চিনি নাপাওঁ। যেনেকৈ মদৰ ৰাগিত মানুহে নিজক পাহৰি যায়, উন্মাদ হৈ উঠে, ঠিক তেনেকৈ আমিও মায়াৰ শক্তিৰ প্ৰভাৱত নিজকে পাহৰি থাকোঁ আৰু জড়জাগতিক কামত লিপ্ত হৈ থাকোঁ। কিন্তু কৰ্মফল যে ভুগিব লাগিব বা ভোগ কৰি আছোঁ, তাক আমি আজিৰ সমাজত দেখিও বুজিব পৰা নাই বা বুজিব চেষ্টা নকৰোঁ। সেয়ে আমি পাপ কাম কৰিবলৈ, হিংসা কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। যেতিয়ালৈ আমি মায়াৰ কবলৰ পৰা মুক্ত হ'ব নোৱাৰোঁ, যেতিয়ালৈ আমি নিজক চিনি নাপাওঁ, যেতিয়ালৈ আমি নাজানো আমাৰ জীৱনৰ উদ্দেশ্য কি, তেতিয়ালৈ আমি প্ৰকৃত শান্তি বিচাৰি নাপাওঁ। আৰে বাবা, কোনোবাই যদি কাৰোবাক ভাল নাপায়, তেনেহ'লে কি শান্তি পোৱা যাব? আপোনাৰ ওচৰৰ মানুহ ঘৰে যদি আপোনাক ভাল নাপায়, হিংসা কৰে, আপোনালোকৰ মাজত কি শান্তি থাকিব? এই ভাল পোৱাৰ কেন্দ্ৰবিন্দু হৈছে ভগৱান শ্ৰীকৃষ্ণ। যদি শ্ৰীকৃষ্ণক ভাল পাব পৰা যায়, তেনেহ'লে সকলোকে ভাল পাব পৰা যাব। আৰু যদি কৃষ্ণক ভাল পাব নোৱাৰে, তেনেহ'লে কোনো যুৱকে আপুনি ভাল পাব নোৱাৰে। আমি যদি সকলো মানুহ কৃষ্ণ ভাৱনাত ভাবিত হওঁ, ভগৱত গীতাৰ নীতি নিয়ম পালন কৰি জীৱন যাপন কৰোঁ, তেনেহ'লে সমাজৰ সকলো সমস্যা সমাধান হ'ব। ভগৱত গীতা অধ্যয়ন কৰি জীৱনৰ অৰ্থ, উদ্দেশ্য উপলব্ধি কৰিব পৰা যায় আৰু জড়জাগতিক জীৱনৰ ভয়াৱহ অস্থিৰতা, উৎকণ্ঠা আৰু অসুস্থতাৰ পৰা চিৰদিনৰ কাৰণে মুক্তি লাভ কৰিব পৰা যায়। ভগৱত গীতাৰ জ্ঞান সমাজত প্ৰয়োগ কৰিলে মানৱ সমাজত ভোগবাদৰ প্ৰবল তাৰণা আৰু অৱক্ষয়ৰ বেগ প্ৰশমিত হ'ব। বিশ্ব সভ্যতা হ'ব পাৰে যথাৰ্থ সংযম, শান্তি আৰু সমৃদ্ধিত উজ্জ্বল। হৰে কৃষ্ণ, হৰে কৃষ্ণ, হৰে কৃষ্ণ।